প্ৰতি 100 গ্ৰাম মহৰ গাখীৰৰ পৰা কিমান শক্তি প্ৰাপ্ত কৰা হয়? উত্তৰটো হৈছে প্ৰায় 90 কেলৰি। ফটোগ্ৰাফীত ৰাসায়নিকভাৱে ব্যৱহৃত হাইপো কি? উত্তৰটো হৈছে ছডিয়াম থিঅ'ছালফেট। প্ৰস্ৰাৱৰ হালধীয়া ৰং কিহৰ বাবে হয় জানেনে বাৰু? ইউৰোক্ৰমৰ বাবে। প্ৰাকৃতিক ৰবৰ কিহৰ পলিমাৰ? উত্তৰটো হৈছে আইচোপ্ৰিনৰ পলিমাৰ। তৰলৰ চতুৰ্থ অৱস্থাক কি বুলি কোৱা হয় জানেনে বাৰু? উত্তৰটো হৈছে প্লাজমা। শৰীৰৰ কোন অংশত পিত্ত গঠন হয় জানেনে বাৰু এইটো উত্তৰ? উত্তৰটো হৈছে যকৃতত। তেজত পোৱা ধাতুটোৰ নাম কি? তেজত কি ধাতু পোৱা যায় বাৰু? উত্তৰটো হৈছে লৌহ বা আইৰণ। কোনবিধ খাদ্যই মানৱ শৰীৰত নতুন কলাৰ বিকাশৰ বাবে প্ৰচুৰ পৰিমাণে পুষ্টি প্ৰদান কৰে? উত্তৰটো হৈছে পনীৰ। হয়নে বাৰু? দেশী ঘিৰ গোন্ধ কিয় ইমান উগ্ৰ হয়? উত্তৰটো হৈছে ডায়েচাইটিলৰ বাবে। স্মল পক্সৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে এডৱাৰ্ড জেনাৰে। সেউজ গৃহ প্ৰভাৱত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছবিধৰ নাম কি? উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। জলাতংকৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে আলেকজেণ্ডাৰ ফ্লেমিঙে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।